তিনিচুকীয়াত কৰ্তব্যৰত স্বাস্থ্যকৰ্মীক শাৰীৰিক আক্ৰমণৰ দ্বাৰা হত্যাৰ চেষ্টা, তীব্ৰ প্ৰতিক্ৰিয়াত তিনিচুকীয়াত। মূল অপৰাধী বৰ্তমানেও মুকলি আকাশৰ তলত। বৰ্তমান সমগ্ৰ বিশ্বই সংহাৰী ৰূপ ধাৰণ কৰা কোভিড-19ৰ সৈতে যুঁজ দি আছে। এই ক্ষেত্ৰত অসমো তাৰ ব্যতিক্ৰম নহয়। যি সময়ত সকলো ৰাইজে লকডাউন পালন কৰি প্ৰাণৰ সংশয়ত ঘৰতে আবদ্ধ হৈ আছে, তেনে সময়তে ৰাইজক নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহা 108 মৃত্যুঞ্জয় কৰ্মচাৰী এজনক তিনিচুকীয়া জিলাৰ মাজমজিয়াত দলবদ্ধভাৱে আক্ৰমণ কৰি হত্যাৰ চেষ্টা কৰা ঘটনাই সমগ্ৰ জিলাখনকে কঁপাই তুলিছে। EMT মৃত্যুঞ্জয় সেৱাত কৰ্মৰত স্বাস্থ্যকৰ্মী ৰতন চৌধুৰীক তিনিচুকীয়াৰ এটা গেৰেজৰ মালিক ৰঞ্জন বৰুৱাই কিছু গুণ্ডা সতীৰ্থক লগত লৈ বহুত বেয়াকৈ মাৰপিট কৰি হত্যাৰ চেষ্টা চলায়। পৰৱৰ্তী সময়ত ৰতন চৌধুৰীক মুৰ্মুষ অৱস্থাত তেখেতৰ সহকৰ্মীয়ে উদ্ধাৰ কৰে। ঘটনাৰ বিৱৰণ অনুসৰি তিনিচুকীয়াত নিয়োজিত হৈ থকা এখন 108 এম্বুলেন্সৰ কিছু কাৰিকৰী বিজুতি ঘটাৰ বাবে তিনিচুকীয়াস্থিত স্বত্বাধিকাৰী ৰঞ্জন বৰুৱাৰ RN অটোমোবাইল নামৰ গেৰেজ এটাত উক্ত এম্বুলেন্সখন মেৰামতিৰ বাবে জমা দিছিল। পৰৱৰ্তী সময়ত 23 মে'ৰ সন্ধিয়া 5:30 উক্ত এম্বুলেন্সখন পুনৰ মেডিকেল সেৱাৰ বাবে চমজি ল'বলৈ স্বাস্থ্যকৰ্মী ৰতন চৌধুৰী উক্ত গেৰেজটোত উপস্থিত হয় আৰু গাড়ীখনৰ কিছু বিজুতি পূৰ্বৰ দৰেই থকা তথা ভাল নোহোৱাৰ কথা গেৰেজ কৰ্তৃপক্ষক অৱগত কৰোঁতেই গেৰেজৰ মালিক ৰঞ্জন বৰুৱাই কোনো ধৰণৰ সোধা পোছা নকৰি ৰতন চৌধুৰীক মূৰত প্ৰচণ্ড আঘাত কৰি মাটিত বগৰাই দিয়ে আৰু স্বাস্থ্যকৰ্মী ৰতন চৌধুৰীক ওপৰজুপৰি প্ৰহাৰ কৰে। গুণ্ডা ৰঞ্জন বৰুৱাৰ উক্ত মাৰপিটৰ হত্যাৰ প্ৰচেষ্টাত তেখেতৰ গেৰেজৰ অন্য মেকানিক লোকসকলকো জড়িত কৰাইছিল বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত কিছু আঁতৰত থকা ৰতন চৌধুৰীৰ সহকৰ্মী তথা এম্বুলেন্সখনৰ চালকজনে এই কথা জানিব পাৰি কৌশলেৰে স্বাস্থ্যকৰ্মী ৰতন চৌধুৰীক মৃত্যু মুখৰ পৰা অতি মুৰ্মুষ অৱস্থাত বচাই আনে। সম্প্ৰতি ৰতন চৌধুৰীক উপযুক্ত চিকিৎসা প্ৰদান কৰি থকা হৈছে। এই ঘটনা সংক্ৰান্তত আৰক্ষীয়ে গেৰেজৰ 3জন লোকক গ্ৰেপ্তাৰ কৰিছে যদিও বৰ্তমানলৈ মূল অভিযুক্ত কালপিত ৰঞ্জন বৰুৱাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। এই সন্দৰ্ভত সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই 26 মে'ৰ ভিতৰত মূল দোষী তথা উক্ত গেৰেজটোৰ মালিক ৰঞ্জন বৰুৱাক গ্ৰেপ্তাৰ নকৰিলে তেওঁলোকে এম্বুলেন্স সেৱা বন্ধ কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে। জানিব পৰা মতে ৰতন চৌধুৰী কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এই সময়ৰ প্ৰাক্তন বিষয়ববী আছিল। গতিকে বৰ্তমানৰ 108 মৃত্যুঞ্জয় কৰ্মচাৰী তথা এইকালৰ ছাত্ৰ সন্থাৰ কৰ্মীজনৰ ওপৰত হত্যাৰ উদ্দেশ্যে প্ৰহাৰ কৰা ঘটনাটো সমূহ ছাত্ৰ সমাজে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অপৰাধীকেইজনৰ উপযুক্ত শাস্তি হোৱাটো দাবী কৰিছে। ইতিমধ্যে ঘটনাটো স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টিগোচৰ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে। ব্যুৰ ৰিপৰ্ট, নিউজ অসম।